কবিতাৰ শিৰোনাম প্ৰেমৰ ৰং যদি ৰঙা হয়। কবি মইজ উদ্দিন আহমেদ। কিয় আহিলা মোৰ জীৱনত? মোৰ অগোচৰে পুতিলা মোৰ বেদনাতিক্ত হৃদয়ত তোমাৰ প্ৰেমৰ ৰঙা পতাকা। গোলাপ ৰঙা, কলিজা ৰঙা। প্ৰেম মানে শক্তি, আৰু শক্তিৰ প্ৰতীক ৰঙা। যদিও ৰংবোৰ ৰঙা আছিল, মই প্ৰেমৰ প্ৰতীক হিচাপেহে ল'লোঁ। মনিব পৰা নাছিলোঁ ৰঙা ৰং যে বিপদৰো সংকেত। সেই সুযোগতে মোক তুমি দিলা 11,000 ভল্টৰ শ্বক। মোৰ জীৱন পুৰি ছাই কৰি হৃদয়েৰে দাঁত মাজি কুলু কুলু কৰি নদীত পেলাই দিলা মোৰ প্ৰেমৰ অস্থি।